হাই ফ্ৰেণ্ডছ, দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ অধিৱেশনত এখন শ্ব' আছে আমাৰ। তো একেলগে হাঁহি ফূৰ্তিৰ মাজেৰে আমি শ্ব'খন কৰিবলৈ লৈছোঁ। ইনষ্ট্ৰুমেণ্টবিলাক ফিটিং কৰিব লৈছোঁ, চাউণ্ড চেক কৰিম আৰু ইনষ্ট্ৰুমেণ্টবিলাক ফিটিং কৰোঁতে অলপ দেৰি লাগে, সময় লাগে। মোৰ প্ৰথম অনুভৱ আজি, আগতে মানে আহি পোৱা নাছিলোঁ, এইবাৰ আহি খুবেই ভাল লাগিছে। আমি একেলগে বজোৱা আজি আমি মানে সেইটোৱে কৈ আছোঁ, একেলগে বজোৱা নাই। মোৰ একদম মানে পুৰণা বন্ধু পাইছোঁ, এই জোন সেইফালে মানে একদম মোৰ মানে বিৰাট অনুভৱ আৰু কি এইবাৰ মানে একেলগে আমি বজালোঁ। আমি একেবাৰে সৰুৰ পৰা ডাঙৰ হোৱা মানুহ আমি, কিন্তু একেলগে বজোৱা নাছিলোঁ বহু বছৰ, 15 বছৰমান গেপ। আজি প্ৰথম আমি বজাম বা বুঢ়া হ'লোঁ আমি, অনুভৱ আজি খুবেই ভাল। এই আৰু সেইকাৰণে কিন্তু জন একদম হেণ্ডচাম হৈ আছে, একদম মানে এই প্ৰখণ্ড দা ঢোলকি ফিটিং কৰি আছে, টিউন কৰি আছে, ঠিক আছে না? প্ৰীতম লেডাইজ আৰু এইপিনে বহি আছে আমাৰ হেমেৰা, উৰি আছে এইয়া। আৰু এইপিনে জন্দা আছে, জন্দা তুই এষাৰ কিবা কথা কি কোনটো যাব আহিছোঁ আমি। অঁ প্ৰীতমে চেক কৰি আছে, চাউণ্ড চেক। কানি খান লাগে বোলে তাক, কানি লাগে তাক, কানি তই কি লাগে কথা কানি লাগে।